অ আই বৰ ভাল পাইছো সেইজনী কেতেকী সেইজনী পানীমলৰ ঘৈণীয়েক কেতেকী তাই মোক যি হাঁহিছিলে বোৱাৰী আনোতে আইও বোলে কি বোৱাৰী আনিলে মেনকাই বোলে আইও দেখি মেনকা ঘৰ গুচি বাটল হ'ল তাই মোক হাঁহিছিলে এতিয়া তাই কি হ'ল পিছে তাই পুতেকে ছোৱালী আনিলে শুনে ডন ৰাতিপুৱা গধূলি দুইজনী শাহুৱেক বোৱাৰীয়েকৰ মেখেলা মূৰৰ ওপৰত লোৱালৈ তাই আকৌ যি মোক হাঁহি থৈছিলে সেইজনী কেতেকী বোৱাৰীয়েকৰ লগত কাজিয়া খনে বৰ ভাল পাইছো তাই হায়দৰাবাদত ঘৰ তাই গাঁৱত নাথাকো বুলি কৈ তাই হায়দৰাবাদত ঘৰ সাজি ল'লে মতা হেৰি পুতেক জীয়েক চবকে লৈ গ'ল বোৱাৰী চব হায়দৰাবাদত ৰাখিলেগে তাই এতিয়া হায়দৰাবাদত থাকি কিখন কৰিছে কি চেলাইছে গাঁৱত থাকি আমি তাই বোকা পানীৰ লগত খেলি মাতি থাকিবলৈ পাইছোঁ বা গাঁৱৰ শস্য খাবলৈ পাইছোঁ তাই হায়দৰাবাদত কি খাইছে তাই কি নাচাবি মুখখন কেতেকী তাই চুলি ছিগিম গাঁৱলৈ আহক তাই হায়দৰাবাদত আছে কাৰণে এতিয়া দূৰণিত তাই মুখ কি নাচাবি হাৰামজাদি বাৰে বনৰীজনী কথা বোৱাৰীয়েকে দিব নহয় তাই লোকৰ লগত কাজিয়া কৰা চেন তাইক বোৱাৰীয়েকে দিব বোৱাৰীয়েকে চুলি ছিঙি ডাল কৰিলে হয় আৰু বোৱাৰীয়েকো যিজনী ফুচুং পহুজনী সেইজনী জেংখৰিডালৰ লগতেহে মুখৰ মাতেই নাই এটা কথা কওঁতে তাই লাগিয়ে ধৰে আৰু সেইজনী বোৱাৰীয়েকে তাই কি কৰিব তাই বোৱাৰী আমাৰ লেখীয়াবোৰ পাব লাগিছিলে তেতিয়াহে তাই চুলি এডাল নতুনতে উঘালি আনিলেহেঁতেন সেই সেইজনী বৰ ভাল পাইছোঁ আৰু লাক শাহু বোৱাৰীয়েকে ইমান দল লাগিছে মই একদম ঢোল বজাই গোটেই গাঁৱত পিটিম বুলি ভাবিছোঁ শুনাম বুলি ভাবিছোঁ কি হয় নাজানো আৰু ৰাইজ এই কেতেকীক বৰ এবাৰ গগনা বোৱাৰীয়েকেহে পাৰিব তাইক গগনা বজাত তাই মুখখন অল্প নহয় হাৰামজাদীজনী বৰ ভাল পাইছোঁ হে ভগৱান এই মেনকাজনীৰ কথা কি যেন কওঁ মই তাকে ক'বলৈ মোৰ ভাষাই নাই তাই মোৰ বিষয়ে গোটেই অসমখনত তাই বেয়াকৈ কৈ আছে কেতেকীজনী বোলে হায়দৰাবাদত কি কৰি থাকে তাই পৰিয়াল লৈ পেলাই বোলে কি কয় বোলে তাই মেনকাই মোৰ বিষয়ে গাই আছে চোতালখনো মই সাৰি লওঁ ইমান লেতেৰা গছ গছনি পৰি আছে মতাটো ক'লোঁ যে বোলে নিম গছডাল কাটি দিবি গোটেই পাত পৰি একে হেৰি হোৱা আছে আৰু মই কথাটো গমেই পোৱা নাই মেনকাক ক'বলৈ মই আছেই সেই কথাটো মেনকা কম হাৰামজাদী নহয় দেই তাই যিমান কোলা মানুহজনী তাই পেটটো দুগুণ কোলা দেই মই হায়দৰাবাদত মই যিয়ে কৈ লিখোঁ মই কাৰোবাৰ লগত মই নিৰিমাই কওঁ মই কাৰোবাৰ ঘৰত চুৰ কৰোঁ মই কাৰোবাৰ ঘৰত মই বাচন ধোওঁ তাই আকৌ মোৰ বিষয়ে লৈ পেলাই ইমান বেয়াকৈ কৈ থাকে বা তাই ইমান সত্যনে তাই ইমান হাৰামজাদীনে সেই প্ৰভু ক'বই নোৱাৰোঁ কিন্তু মই চোতালখন খাই লৈ পেলাই মই তাইলৈ ফোন এটা কৰিব লাগিব ফোনটো কৰি লৈ পেলাই তাইক ক'বলৈ আছেই মই চিনি পোৱা নাই কি বেয়াকৈ কৰিছোঁ ইমান গছৰ পাতডাল পৰিব পৰি লৈ পেলাই ইমান চোতালখন এতিয়া বেয়া হৈ যাব এতিয়া ক'বই নোৱাৰোঁ মই